কৰ্মচাৰী কৰ্ম সংস্কৃতি নমুনা দুপৰীয়া 12 বজালৈ কাৰ্যালয়ত নাই কৰ্মচাৰী ইংহি গেছ সাৰ্ভিস জংচামভ্ৰিৰ গড় কাপ্তানি পথ বৰষুণৰ বতৰে উদঙালে বিভাগীয় কৰ্ম সংস্কৃতিৰ স্বৰূপ ডিমা হাছাও পৰিষদৰ সিইএম কক্ষত সংবাদমেল কৰ্মচাৰীসকলক আন্দোলন পৰিহাৰৰ আহ্বান নমস্কাৰ মই সঞ্জয়িতা তৰণপিয়ে কাড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ এতিয়া বিতং বাতৰি চৰকাৰী কাৰ্যালয়ত সাডেন ভিজিট কৰিলে হাওৰাঘাট পৰিষদীয় সমষ্টিৰ সদস্য খনসিং ৰংপি দুপৰীয়া 12 বজালৈকে কৰ্মচাৰীসকলক কাৰ্যালয়ত নেদেখি আচৰিত হোৱাৰ লগতে পৰিষদৰ সদস্য খনসিং ৰংপিয়ে হৰপ হৈ পৰে হাওৰাঘাট ব্লক উন্নয়নৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে জনপ্ৰতিনিধি গৰাকীয়ে সাক্ষীক প্ৰত্যক্ষ কৰিলে চৰকাৰী কৰ্মচাৰীৰ ভীষণ কৰ্ম সংস্কৃতিৰ নমুনা হয় এয়া সৰকাৰি কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা সময় তেতিয়া 11:45 হাওৰাঘাটৰ ব্লক উন্নয়ন খণ্ডৰ কাৰ্যালয়ত নাই কোনো কৰ্মচাৰী আন নালাগে ভিডিঅ' সাহাবু আহি পোৱা নাই পিছে এয়া চাওক 12 বজালৈ এই সকল কৰ্মচাৰী আহিহে আছে কাৰোবাৰ গা বেয়া কোনোবাই হেনো সাইড গৈছে কি ক'লে সাইডৰ পৰা আহি আছো ফটোটো চাওক আপোনাৰ ডিউটি কি মোৰ সাইড ডিউটি কোনটো সাইড হাওৰাঘাট হেৰিটো তিনিজনমান সেৱক আছে আমাৰ মই মানে হেৰি আপোনাৰ সাইড কোনটো এই জালজৰি জালুগুটি পানিংটি গ্লাছ পুৰি আপুনি আজি ক'ৰ পৰা আহি আছে এতিয়া কেইটা বাজিছে কিয় এনেকৈ একচুৱেলি মোৰ গা বহুত জ্বৰ হৈ আছে চুই যাব পাৰে মানে হ'লেও ছাৰ আহিছে বুলি আহি গৈছোঁ প্ৰথমতে ফিল্ডত যাওঁ আজি কোনটো ফিল্ডত গৈছে আজি মই পাৰ্কৰ গৈছোঁ এনে অফিচিয়েল ষ্টাফ কোন কোন আছে অফিচিয়েল আৰু এয়া পিছে এক উদাহৰণ হে কাৰ্বি আংলঙত অধিকতৰ চৰকাৰী বিভাগতে এনে দৃশ্যই সুলভ হাওৰাঘাট পৰিষদীয় সমষ্টিৰ সদস্য খনসিং ৰংপিৰ এই সাডেন ভিজিটে কৰ্মচাৰীসকলক কৰ্ম সংস্কৃতিত কিছু পৰিৱৰ্তন আনে নে নানে হেয়া অনাগত দিনবোৰতহে লক্ষণীয় হ'ব নাই মই মোৰ ইয়াত আমাৰ গাঁওবিলাকত কি দিব লগা আছে নাই এইবিলাক আৰু এতিয়া সদ্যহতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আমাৰ গাঁও আমাৰ আঁচনি এই কামটো মানে গাঁওবিলাকত ছাৰ্ভে চলি আছে ফৰ্মবিলাক জমা হৈ আছে এতিয়া মই নিজে ইমান বুজা নাই তাৰমানে সেইকাৰণে ইয়াত ব্লকৰ অধিকাৰীবিলাকৰ লগত আহি এইবিলাক অলপ কথা মই নিজে মানে বুজিবলৈ আহিছোঁ তাৰমানে আপুনি আজি আহি পিনে কি পালে পৰিৱেশটো কি পালে অৱশ্যে ভেৰি থিন্ট অফ এটেণ্ডেঞ্চটো অলপ কমেই পাইছোঁ কৰ্ম সংস্কৃতিৰ অভাৱ এইবিলাক শুধৰণি হ'ব মানুহে একে উশাৰে চব নহয় যদিও আহিব লগা দিনত হ'ব তেখেতসকলেও এইটো কৈছে যে ইয়াত যিমান লিডাৰ্ছ আছে আগৰবিলাক সহযোগ লাগেতো লিডাৰ্ছ সেই সহযোগো তেখেতসকলে পোৱা নাই তো মই কথা দিছোঁ যে আপোনালোকে ৰাইজৰ কাৰণে সেৱা দিবলৈ কাৰণে এলাৰ্ট হওক আৰু মই মোৰ ফালৰ পৰা যিমান কপাৰেশ্যন লাগে মই আপোনালোকৰ লগত আছোঁ হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ হাওৰাঘাট কাৰ্বি আংলঙত বিগত 15 বছৰীয়া কংগ্ৰেছী শাসনকালছোৱাত গাঁৱে ভূঞে চহৰে নগৰে বিকাশৰ নামত গড় কাপ্তানি নামৰ বিয়োগম বিভাগটোৰ উদ্যোগত কিমান যে পথ নিৰ্মাণ কৰিলে পুৰণি আলকাট্ৰা ভাগ ওপৰে ওপৰে চুচি তাৰ ওপৰত সামান্য হিল মাটি বালিৰ প্ৰলেপ দি পুনৰ আলকাট্ৰা ছটিয়াই ৰলাৰেৰে সমান কৰি দিলে পথ নিৰ্মাণ হৈ যায় আৰু সেই পথ এটা সিজনৰ বাৰিষাৰ বতৰো সহ্য কৰিব নোৱাৰে উদঙাই দেখুৱাই দিয়ে চৰকাৰৰ বিৰাট কৰ্ম সংস্কৃতিৰ স্বৰূপ কেনেকৈ চাও আহক ডিফু চহৰৰ এলেকাধীন ইংহি গেছ সাৰ্ভিসৰ পৰা ৰংচামফ্ৰিলৈ যোৱা গড় কাপ্তানিৰ পথ এয়া বেছি দিনৰ নহয় পথ চোৱাৰ আয়ুকাল মাত্ৰ এবছৰ হৈছে যোৱা 2016 বছৰতে নিৰ্মাণ সম্পূৰ্ণ কৰিছিল পথটো পথ চোৱাৰ আধা অংশ আলকাট্ৰাৰ প্ৰলেপ দিয়াৰ কোনো চিন মুকাম নাই উপৰি ভাগৰে বৰষুণৰ পানী চৌচৌৱাই বৈ যোৱাৰ ফলত গড় কাপ্তানি পথটো একেবাৰে ভিতৰুৱা আৰু পাহাৰীয়া গাঁও এলেকাৰ পথ যেন দেখা গৈছে কিন্তু এয়া কোনো গাঁও এলেকাৰ পথ নহয় এই পথ ডিফু চহৰৰে এলেকাধীন বিকাশৰ কথা কৈ 15 বছৰ আভুৱা ভাৰিলে জিলাবাসী কংগ্ৰেছ দলে এতিয়া বিজেপি দলো সদ্য সমাপ্তি নিৰ্বাচনত নিংৰুকু আসনত বিজয়ী হৈও চৰকাৰ গঠন কৰি উন্নয়নৰ কোনো আঁচনিকে হাত দিব পৰা অৱস্থা কৰিব পৰা হোৱা গৈ নাই
সভা সমিতিবোৰত পৰিৱৰ্তন আৰু উন্নয়নৰ ভাষণ দি ৰাজ্যত এটা বছৰ শাসনকাল পাৰ কৰিলে সোণোৱাল হিমন্ত বাহিনীয়ে কাৰ্বি আংলঙত তুলিৰাম বাহিনীৰ মাজতো দায়িত্ব তথা বিভাগ বতৰাক লৈ ভিতৰি খোৱা কামোৰা চলি আছে আনহাতে সময়টুটি গৈ আছে কেমেৰা পাৰ্চন ষ্টেফন টেৰনৰে সৈতে মংগল সিংৰ কাট নিউজ অৱশেষত ডিমা হাছাও পৰিষদৰ শাসক দলৰ গাৰনুম লৰিৰ ডিমা হাছাও পৰিষদৰ অধিৱেশন কক্ষত সংবাদমেল অনুষ্ঠিত কৰি কৰ্মচাৰীসকলৰ অনাদায় হৈ থকা দৰমহাৰ ওপৰত ইএম পবিত্ৰ থাউচেণ্ড তথা পৰিষদৰ সদস্য ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে যে পৰিষদ শীঘ্ৰে অনাদায় হৈ থকা দৰমহাৰ বাবদ সুস্থিৰ সিদ্ধান্ত লোৱা যাব ইয়াৰ আগতে কৰ্মচাৰীসকলক তেওঁলোকৰ প্ৰতিবাদ কাৰ্যসূচী পৰিহাৰ কৰিবলৈ আহ্বান জনায় শাসক দলে CMৰ অধিৱেশন কক্ষত আয়োজিত এই সংবাদমেলত CM সামুৱেল সাংচান আৰু ST জেমৰাংখেলও উপস্থিত থাকে উল্লেখ্য ডিমা হাছাওৰ কৰ্মচাৰী সংস্থাই যোৱা 10 জুলাইৰ পৰা অনিৰ্দিষ্ট পৰিষদৰ গেটৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন অব্যাহত ৰাখিছে তেওঁলোকে প্ৰধানকৈ দুটা দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এটা 9 মাহে অনাদায় হৈ থকা দৰমহাৰ ধন শীঘ্ৰে আদায়ৰ ব্যৱস্থা আৰু আনটো হল কৰ্মৰ পৰা ইতিমধ্যে নিলম্বন কৰা 5 গৰাকী কৰ্মচাৰী শীঘ্ৰে পুনৰ কৰ্মত ঘূৰি অহাৰ বাবে অনুমতি প্ৰদান যি কি নহওক ডিমা হাছাওৰ শাসক দলৰ এই আশ্বাস বাস্তৱ ৰূপায়িত হ'বনে নতুবা কৰ্মচাৰীসকলে কৰ্মৰ বাবদ বিগত 9 মাহ ধৰি অনাদায় হৈ থকা প্ৰাপ্য দৰমহাৰ সকলো আদায় কৰিবনে পৰিষদৰ শাসক দলে এয়া সময়তহে লক্ষণীয় হ'ব হাফলঙৰ পৰা সুৰজ বৰ্মন কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো খন্তেক বাণিজ্যিক বিৰতি Cut News Channel ay hinpanangit ng hanungan sila at Presto The Talent Show. The Artist, Kirby traditional attire and its innovation. Jong silang litong labangso asyo long interested lote ladak screen long kipi number long nang litong humri ignon. Aturkimi outlet opposite LDRB Difu Kirby Anglong Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang tirtang kijun alang, tharwe alang, theso alang, kecho ajam thu, tharmit adu, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। কপিলি নদীৰ পৰা উদ্ধাৰ হল বাকি দুজন কিশোৰৰ মৃতদেহ। এছডিআৰএফ বাহিনীৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাত অৱশেষক 3 দিনৰ মূৰত উদ্ধাৰ হল দুৰ্ভগীয়া 2 কিশোৰৰ মৃতদেহ। কপিলি নদীত আনন্দ মনেৰে গা ধুবলৈ অহা 4 কিশোৰে হয়তো সপোনতো ভবা নাছিল এনেদৰে মৃত্যুৰ সৈতে মুখামুখি হ'বলগীয়া হোৱাৰ কথা। বয়সটোৱে তেওঁলোকৰ আছিল ভয় আৰু সংশয়ৰ সৈতে প্ৰত্যাহ্বান দিয়াৰ। বৈঠালাংছ থানাৰ অন্তৰ্গত টুমপ্ৰেঙৰ সাপ্তাহিক বজাৰৰ কাষেৰে পশ্চিমলৈ বাৰিষাৰ দুৰ্দান্ত গতিৰে বৈ যোৱা কপিলি নদীখনে নিমিষতে 3জনকৈ কিশোৰৰ প্ৰাণ কাঢ়ি ল'লে। সৌভাগ্যক্ৰমে ঘটনাৰ দিনা অৰ্থাৎ 17 জুলাইৰ দিনা মানসিং ৰংহাং নামৰ কিশোৰজনক স্থানীয় লোকে পানীৰ কুবাল সোঁতত উটি যোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পানীত ডুবি যোৱা মৃতদেহটো উদ্ধাৰৰ বাবে এছডিআৰএফ বাহিনীৰ প্ৰচেষ্টাত দুৰ্ঘটনাৰ পিছৰে দিনাখনে এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাকি 2টা মৃতদেহ 3 দিনতহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এছডিআৰএফ বাহিনীয়ে। বৈঠালাংছৰ পৰা জাছান ইংহি, কাট নিউজ। ডিফু ব্লক উন্নয়ন খণ্ডৰ অধীনত এনৰেগা আঁচনি 2010-11 বৰ্ষত মেন ৰংহাং এলেকাৰ বিস্তীৰ্ণ কৃষিভূমিত প্ৰচুৰ কৃষি উৎপাদনৰ লক্ষ্যৰে কৃষকসকলৰ বাবে ৱাটাৰ হাৰ্ভেষ্টিং টেংক নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। সেই মৰ্মে এলেকাটোৰ মধ্যম অংশত মেন ৰংহাঙৰ ৱাটাৰ হাৰ্ভেষ্টিং টেংক লিখা বৃহদাকাৰ ছাইনবোৰ্ড মাথোন ৰৈ গ'ল। বিগত 6-7 বছৰৰ আগতে নিৰ্মিত এই টেংক বা পুখুৰীটোত জমা হোৱা পানীৰে খেতি মাটিৰ ব্যৱহাৰ কৰি এতিয়ালৈ আৰু উপকৃত হৈ থকা নাই। টেংক বা পুখুৰীৰ এতিয়া কোনো অস্তিত্ব নাই। তাৰ ঠাইত কোনো এখনি নতুন আঁচনি গ্ৰহণ কৰা সম্প্ৰতি পৰিলক্ষিত হোৱা নাই।
বিস্তীৰ্ণ এলেকাটোত চকুৰে মনিব পৰালৈকে মাথোন খালী পথাৰ পৰি আছে water tank main ronghang lapu ladak kisom ponanong idolok 2010 and 11 lasan ka kanong e dak lumbayong block pen ladak ki deng bondolo sameda ki claim thek ponlong le ki claim adi mas thek dak pangram ai ladak water tank ko asin masi thek long le pin asi kuson si ladak laso no e sum tam pen kuson si ladak adima weden ma lake simang hume me lake non hera lamali lake 2010 and 11 laso farman si ladak embrega pen water tank so constructions along a pilo stame ladak contractor la pen dak claim kita matun kichupang li meda jok pinyar ni ladak claim adim masi thek bolong le lasinone tum camera person Stefan Terone in pen la tuna claim ala so yo pe klang bon po alin non dak claim ni gali ladak kaprek claim masih dak sab amat ave habit masih dak purthepan habit water tank adimalis habit siman rong lo masih lumbayong block atum people si lasona sanction people construction people sa kam claim klaren ma lagi simang hume me alam masih etum card news channel pe ladak na ka homria long ni tumi thek long plote ladak kang ram tactic la pen dak kise ki claim asinave asi camera person Stefan Teron la pen ni limong synchro card news difu কাৰ্বি আংলঙৰ বিভিন্ন বিভাগৰ দ্বাৰা যিমান কাৰ্য সম্পাদন কৰা হয় ইয়াৰ ফলাফল বা ইয়াৰ ফলাফলৰ অৱধি অৰ্থাৎ গ্যাৰান্টি অধিক সংখ্যকে হয় এবছৰ বা 2 বছৰ কিন্তু যেটো ওয়াটাৰ ট্যাঙ্কৰ দৃশ্য আমি দৰ্শকসকলক দেখুৱাই আছো ইয়াৰ অৱধি কেতুৱাবাই পাৰ হ'ল যাৰ বাবে খাউনৰ ভৰ বাৰিখাটো ইয়াৰ কৃষক ৰাইজে কৃষি কাৰ্য মুঠে আগবঢ়াব পৰা নাই কেমেৰা পাৰ্সন ষ্টেফান টেৰনৰ সৈতে মংগল সিং ক্ৰ'ৰ প্ৰতিবেদন কাট নিউজ বেসরকারি প্রতিষ্ঠান আর্ট অফ লিভিং ব্যক্ত বিকাশ কেন্দ্র ইন্ডিয়ায় কার্বি পরিষদৰ অধীনস্থ পৰ্যটন বিভাগৰে পৰা নিৰ্মিত হোৱা টুৰিষ্ট কমপ্লেক্সত প্ৰতিষ্ঠানটোৰ কামকাজ চলাই নি থকা কাৰ্যত তীব্ৰ প্ৰতিবাদ কৰি আহে হিলছ ট্ৰাইবেল লীগ KSYC কে ধৰি 24টা কাৰ্বি সামাজিক সংগঠনে প্ৰতিবাদৰ পিছতো জিলা পৰিষদ বা জিলা প্ৰশাসন তৰফৰ পৰা এই সন্দৰ্ভত একো প্ৰতিক্ৰিয়া নতুবা পদক্ষেপ গ্ৰহণ নকৰাত লাহে লাহে এটা সমস্যা হৈ পৰে আৰু জিলা প্ৰশাসন বা জিলা পৰিষদ তৰফৰ পৰা কোনো সুবিধা নিদিয়াত মঙ্গলবাৰে সৃষ্টি হয় এক অশুভনীয় পৰিস্থিতি ডিফু চহৰৰ পৰা 5 কিলোমিটাৰ নিলগত লামডিং পথৰ সমীপত থকা হাৱাৰপি টুৰিষ্ট কমপ্লেক্স পৰিষদৰ অধীনস্থ এই কমপ্লেক্সত বিগত 15-20 বছৰে অব্যৱহৃত হৈ পৰি আছিল পৰ্যটন বিভাগৰ অধীনস্থ এই কমপ্লেক্স অব্যৱহৃত হৈ পেলাই থোৱা দেখি সুযোগ অনুসন্ধানী প্ৰতিষ্ঠানটোৱে স্থানীয় একাংশৰ পৃষ্ঠপোষকতাত পৰিষদৰ কৃতপক্ষৰ পৰা অনুমতি আদায় কৰি প্ৰতিষ্ঠানটিৰ কামকাজ চলাই আহি আছিল যদিও একাংশ সামাজিক সংগঠনে বহি ৰাজ্যৰ এই প্ৰতিষ্ঠানটো এইদৰে কৃতত্বহীনভাৱে থাকিবলৈ দিয়াটো ভাল নেপায় বিগত কেইবামানৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল কিন্তু জিলা পৰিষদ বা জিলা প্ৰশাসনে এই সমস্যাক লৈ একো পদক্ষেপ গ্ৰহণ নকৰাত শেহতীয়াকৈ এই অবাঞ্ছিত পৰিস্থিতিৰ উদ্ভৱ হয় উল্লেখযোগ্য যে জিলাৰ যৌথ সংগঠনে কেইবাদিনৰ আগতে জিলাবাসীৰ সম্পত্তি ৰূপে পৰিগণিত এই লজক বহিৰাজ্যৰ প্ৰতিষ্ঠান এটাক বহিবলৈ দিয়াতকৈ জিলাৰ বিভিন্ন জনগোষ্ঠীৰ কামত অহাকৈ গৱেষণা কেন্দ্ৰ নতুবা শিক্ষা প্ৰতিষ্ঠান অথবা কাৰ্বি ভাষা সাহিত্যৰ শিক্ষৰ জাতীয় অনুষ্ঠান তথা নিজৰ স্থানীয় কাৰ্যালয়বিহীন কাৰ্বি লামেট আমাক দিবলৈ দাবী কৰি আহিছিল যৌথ সংগঠনৰ সূত্ৰই জানিবলৈ দিয়া মতে জিলা প্ৰশাসন বা জিলা পৰিষদৰ উদাহীনতা দেখি যৌথ সংগঠনে নিজা ফালৰ পৰা উক্ত প্ৰতিষ্ঠানটোক সময়সীমা এটা দি কমপ্লেক্স খালী কৰিবলৈ দিয়া হয় নিৰ্দিষ্ট সময়লৈকে প্ৰতিষ্ঠানটোৱে হাৱাৰপি কমপ্লেক্স খালী নকৰাত মূৰকত এই পৰিস্থিতিৰ সৃষ্টি হয় অৱশ্যে এই সমস্যাৰ উচিত সমাধানৰ বাবে আলোচনা বিলোচনা চলি আছে মংগল সিং ক্ৰ'ৰ ৰিপৰ্ট কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ